ঘূৰিলেও प्रमुखी ऑर्गेनाइजेशन जनरल सेक्रेटरी जाहिद खान सेक्रेटरी सुमान मुस्ताकिन आलम आमार सम्मानीय एडभाइजार उपदेष्टा आमार ऋतुराज डांगरिया प्रमुख आमार ट्रेजारार स्वीट लगते आमार पाब्लिसिटी सेक्रेटरी प्रचार सम्पादक आमार नुर आलम सकलोके आजिर এই সভাখনত মই সকলোকে অভিনন্দন আৰু স্বাগতম জনাইছোঁ। আজিৰ এই আমাৰ আনুষ্ঠানিক প্ৰথমখন সভা ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ মই চলাই নিবলৈ আমাৰ স্থানীয় সভাপতি আমাৰ প্ৰেচিডেণ্ট অনুৰাগ ইলিয়াছিকে মই নামটো প্ৰস্তাৱ কৰোঁ। কৰি আছিলোঁ যদিও বেনাৰ কৰি বনাইছোঁ কিবা কিবি কৰিছোঁ বহুতখিনি পিছুৱাই আছিলোঁ আমি আৰু বহুতখিনি কথা বতৰা বহুতখিনি আমাৰ মাজত নিয়ম নীতি কিছুমান সংবিধানৰ কিছুমান ৰচনা কৰা নীতি সেইবিলাক আমাৰ খুব পিছ পৰি আছিলোঁ। তো আজি বহু সময় এসপ্তাহ ধৰি আমি এই চেনেলটোত কাম কৰি আছোঁ। নতুনকৈ আমাৰ আচলতে চেনেল বুলি ক'লে এইটো মাধ্যম হয় আচলতে আমাৰ আমি যিটো মাধ্যম আমি যেনেকৈ লৈ যাব আপোনালোকক দেখাবলৈ কৰি আছিলোঁ সেইবিলাক কাম আমি ইমান ফাষ্ট ইমান কৰিব পৰা নাছিলোঁ। তো সেইবিলাক কাম আপোনালোকৰ মাজলৈ পঠাবলৈ যিবিলাক পদক্ষেপ ল'বলৈ আমি আৰম্ভ কৰিম সেইবিলাক আজি ডিছকাশ্যন কৰিম। নাম্বাৰ আজি যিখন সংবিধান মোক প্ৰস্তুত কৰাৰ দায়িত্ব দিছিল মই চেষ্টা কৰিছোঁ যিমানখিনি পাৰি মডাৰ্ণ টাইপত আমাৰ বৰ্তমান সময়ৰ লগত সংগতি ৰাখি আমাৰ এই NGOটো বা আমাৰ সংগঠনটো চলাই নিয়াত যাতে সহায় হয়। গতিকে মই আপোনালোকক গোটেইখিনি বস্তু ইংৰাজীত লিখি আনিছোঁ যদিও অসমীয়াত বুজাই দিম, বুজাই দিলে আপোনালোকে চাব বস্তুখিনি এনালাইজ কৰি চাব। গতিকে মই ইয়াত ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ যিখিনি সংবিধান আছে ইয়াক প্ৰথমতে 4টা পাৰ্টত লিখিছোঁ। পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 এণ্ড পাৰ্ট 4। পাৰ্ট 1ত কি আছে দ্য ইনষ্টিটিউশ্যন এণ্ড ইটছ ডমেইন অফ ৱৰ্ক। আমাৰ এই ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি কি বস্তু আৰু ইয়াৰ আমাৰ ডমেইন অফ ৱৰ্ক কি অৰ্থাৎ কৰ্মক্ষেত্ৰ কি আমাৰ। ইয়াৰে যিটো ছেকেণ্ড পাৰ্ট আছে পাৰ্ট 2 ফৰ্মেশ্যন অফ ৱৰ্কিং কমিটি আমাৰ যিখন কমিটি গঠন হয় তাৰ ৰুল এণ্ড ৰেগুলেশ্যনবিলাক কেনেকুৱা হ'ব সেইখিনি ইয়াত আলোচনা কৰা হৈছে। ইয়াৰে পাৰ্ট 3 যদি চাওঁ পাৰ্ট 3ত ইয়াত আছে আমাৰ ফাইনেন্স ইউজ। ফাইনেন্স এটা বহুত ইম্পৰ্টেণ্ট ইছ্যু হয়। গতিকে ফাইনেন্সটো আমাৰ কিহত ইউজ হ'ব কেনেকৈ ইউজ হ'ব তাৰে ওপৰত ৰুল ৰেগুলেশ্যনখিনি মই ইয়াত বনাবলৈ চেষ্টা কৰিছোঁ। অৱশ্যে ইয়াত আৰু ৰুল ৰেগুলেশ্যন এণ্ট্ৰি হ'ব গতিকে সেইখিনি আমি ফিউচাৰত কৰি যাম। আৰু যিটো পাৰ্ট 4 আছে ইয়াত আছে ৰাইট অফ জেনেৰেল মেম্বাৰ। আমাৰ যিখিনি ৱৰ্কিং কমিটিৰ বাহিৰতো যিখিনি মেম্বাৰ থাকিব ভৱিষ্যতে হয়তো আমাৰ মেম্বাৰ বহুত বাঢ়িব গতিকে তেওঁলোকৰ কি কি অধিকাৰ থাকিব। এনেধৰণে আমি বিভিন্ন ধৰণৰ আলোচনা বিশেষকৈ সংবিধানৰ ৰচনা আৰু সংবিধানৰ প্ৰয়োগৰ ওপৰত আমি আলোচনা কৰিলোঁ আৰু আমি সকলোৱে ধন্যবাদ দিলোঁ ঋতুৰাজক কাৰণ তেওঁ বহু কষ্টৰে আমাক সংবিধানখন ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ এখন ৰুল এণ্ড ৰেগুলেশ্যন দিবলৈ সক্ষম হ'ল বা সংবিধান দিবলৈ সক্ষম হ'ল। তাৰ বাবে আমি তেখেতক ধন্যবাদ দিলোঁ আৰু সকলোৱে আমি ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি কেনেধৰণে কাম কৰিম সকলোৱে পৰামৰ্শ দিলে আৰু সকলোৰে এই পৰামৰ্শবিলাক লৈ আগন্তুক আমি কাম কৰাৰ এই মিটিংখনত আমি সিদ্ধান্ত ল'লোঁ।